নমস্কাৰ আপোনালোক সকলোকে মোৰ পাকঘৰলৈ স্বাগতম জনাইছো। আজি পুনৰ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ মাজলৈ আহিছো। আজি মই বনাবলৈ লৈছো কাজি নেমুৰ আচাৰ। কাজি নেমুৰ আচাৰৰ বাবে মই লৈছো কেইটামান নেমু। এই নেমুকেইটা প্ৰথমে মই ভালদৰে ধুই চাফা কৰি লৈছো। এতিয়া এইকেইটা মই ভালদৰে বাকলি গুচাই ল'ম। এতিয়া মই এনেদৰে গোটেইকেইটা নেমু বাকলি গুচাই লৈছো। বাকলিটো অকণমান চাব লাগিব। এনেদৰে গুচাই বাকলিখিনি চাফা কৰি ল'ব লাগিব। এতিয়া মই এইখিনি ভালদৰে চাফা কৰি ল'লো। এতিয়া মই নেমুটো সমানে দুফালকৈ কাটি টুকুৰা টুকুৰ কৰি ল'ম। মোৰ নেমুখিনি কটা হৈ গ'ল। এতিয়া মই এই নেমুখিনিতে প্ৰায় 3 চামুচমান নিমখ ব্যৱহাৰ কৰিম। এতিয়া মই এইখিনি ভালদৰে নিমখ দি মিলাই ল'ম। এইখিনি নিমখে মোৰ হৈ যাব। এইখিনি ভালদৰে মই মিক্স কৰি ল'ম। এনেদৰে মিলাই লৈ মই এটা কণ্টেইনাৰত প্ৰায় 3 ঘণ্টামান সময়ৰ বাবে ৰাখি থ'ম। এতিয়া মই এইখিনি এটা কণ্টেইনাৰত ভৰাই সাফৰ মাৰি 3 ঘণ্টা সময়ৰ বাবে ৰাখি থ'ম। এইখিনি মোৰ ভৰোৱা হৈ গ'ল। এতিয়া মই এইখিনি ভালদৰে সাফৰ মাৰি ৰাখি থ'ম। পাছত মই ভালদৰে উলিয়াই চাম। এয়া চাওকচোন, মই 3 ঘণ্টা সময়ৰ পাছত এই নেমুখিনি কণ্টেইনাৰটোৰ পৰা উলিয়াবলৈ লৈছোঁ। এইখিনি কিমান ধুনীয়াকৈ তললৈ বহি গৈছে আৰু কোমল হৈ পৰিছে। এতিয়া মই এইখিনি এটা ফুটা খৰাহীত ভালদৰে ৰসখিনি তললৈ যোৱাকৈ বাকি ল'ম। এইখিনি নেমু পানীখিনি আৰু নিমখ পানীখিনি মিক্স হৈ যিখিনি ৰস হৈছে সেইখিনি তললৈ গুচি গৈছে। এইদৰে নেমুখিনি অলপ সময় টোপ খাব। এতিয়া মই এইখিনি ভালদৰে টোপ খোৱাৰ পাছত ইয়াত হালধি অলপ সানি লৈ এইখিনি 1 ঘণ্টামানৰ কাৰণে ৰ'দত শুকাবলৈ দিম। এতিয়া এইখিনি মই 1 চামুচ হালধি দিছোঁ। এইখিনি হালধিখিনি দি ভালদৰে মিক্স কৰি ল'ম। এইখিনি এনেদৰে মিলাই লৈ মই ৰ'দত দি দিম। এইখিনি এতিয়া মই এখন পেপাৰৰ ওপৰত ৰ'দত দিম। এইখিনি এতিয়া মই ভালদৰে এনেদৰে মেলি দিম। এনেদৰে অকণমান লৰাই দিব লাগিব ভালকৈ। এইখিনি 1 ঘণ্টাৰ কাৰণে এতিয়া মই ৰ'দত শুকুৱাই ল'ম। এইখিনি চাওক, মই এয়া ৰ'দত দি থৈছোঁ। এইখিনি পানীটো শুহালৈকে শুকুৱাব লাগিব। তাৰ পাছত মই আচাৰটো বনাব পৰা হ'ম। এতিয়া মই নেমু আচাৰখিনি বনাব পৰা হ'লোঁ। যিখিনি নেমু মই কাটি শুকুৱাই লৈছিলোঁ এইখিনি আনিলোঁ। এইখিনি ধুনীয়াকৈ শুকাই গ'ল আৰু এতিয়া মই আচাৰখিনি বনাম। ইয়াৰ বাবে লৈছোঁ মই এইখিনি সৰিয়হ লৈছোঁ। ৰঙা আৰু বগা 2 বিধ সৰিয়হ মিক্স কৰি লৈছোঁ। কেইটামান চফ লৈছোঁ আৰু 1 কাপ মিঠাতেল লৈছোঁ, সৰু কাপেৰে লৈছোঁ। আৰু 5 ফোৰণ কেইটামান লৈছোঁ আৰু গোটা জিৰা আৰু ধনিয়া কেইটামান লৈছোঁ আৰু পকা জলকীয়া কেইটামান লৈছোঁ। এতিয়া এই গোটেইখিনি মছলা মই একেলগে ভালদৰে ভাজি ল'ম। এতিয়া মছলাখিনি ভাজিবৰ বাবে মই গেছত কেৰাহীখন তুলি দিলোঁ আৰু প্ৰথমে মই জিৰা ধনিয়া কেইটা দি লৈছোঁ আৰু চফকেইটা দি লৈছোঁ। মই নেমু আচাৰত সৰিয়হটো অকণমান সৰহকৈ দিওঁ, তেতিয়া আচাৰখিনি খাবলৈ ভাল লাগে। আৰু ইয়াতে মই জলকীয়াখিনিও লগতে দি দিম। এনেদৰে মই গোটেইখিনি ভালদৰে ভাজি ল'ম। এইখিনি মোৰ প্ৰায় হ'বই হ'ল। এইখিনি ভালদৰে মই এতিয়া মিক্সিত পিচি ল'ম। এইখিনি হৈ গ'ল। এইখিনি ভালদৰে খুন্দি লোৱাৰ পাছত আচাৰত মিহলি কৰি দিম। মোৰ এইখিনি মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই এইখিনি গোটেইখিনি একেলগে মিক্স কৰি ভালদৰে পিচি ল'ম। এয়া চাওক, মোৰ মছলাখিনি হৈ গ'ল। এতিয়া মই আচাৰৰ বাবে এখন কেৰাহী গেছত তুলি ল'ম। মোৰ কেৰাহী গৰম হ'ল আৰু এতিয়া মই তেল কাপ ইয়াতে দি ল'লোঁ। নেমুৰ আচাৰত বেছিকৈ তেল নালাগে।
সেইকাৰণে মই তেলটো কমকৈ দিছোঁ। মোৰ তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াতে পাঁচফোৰণখিনি দি দিছোঁ। এতিয়া মই নেমুখিনি ইয়াতে দিব পৰা হ'লোঁ। এনেদৰে মই গোটেইখিনি নেমু ইয়াতে দি দিম। এতিয়া মই অলপ সময় ভালদৰে লৰাই দি মই কেঁচাকৈ তেল নিদিওঁ। অলপ সময় ভাজি ভালদৰে লৰাই লোৱাৰ পাছতহে মছলাখিনি মিক্স কৰি দিম। এতিয়া ইয়াতে মই ভাজি লোৱা পকা জলকীয়া কেইটামান দি দিছোঁ। আৰু ইয়াৰ পাছত মই মছলাখিনি ব্যৱহাৰ কৰি সৰিয়হ বেছি কাৰণে মছলাখিনি সৰহ সৰহ লাগিছে, কিন্তু আচাৰখিনি ভালদৰে যেতিয়া তেলটো সোমাই যাব সৰিয়হখিনিৰ লগতে কমি কমি গৈ থাকিব। এতিয়া মই গোটেইখিনি মছলা ইয়াত দি ল'লোঁ। এইখিনি একদম ভালদৰে মছলাখিনি মিলি গৈছে। এয়া এনেদৰে মই আচাৰখিনি ভালদৰে অলপ সময় লৰাই আছোঁ। এতিয়া আচাৰখিনি ৰং সলনি হৈ আহিলে। এয়া আচাৰখিনি হ'ল। আৰু বেছি সময় এইখিনি ভাজিব নালাগিব। এনেকৈ ভাজি থোৱা আচাৰ কেতিয়াও পটককৈ বেয়া হৈ নাযায়। এয়া চাওকচোন, আচাৰখিনি একেবাৰে পৰিমাণটো কমি গ'ল। বাকলিখিনি গুচাই লোৱাৰ বাবে নেমুখিনি পৰিমাণ কমিয়ে গৈছিলে আৰু ভাজি দিয়াৰ পাছত আৰু কমি গৈছে। এতিয়া এইখিনিত কেঁচা তেল নিদিয়াকৈও আপোনালোকে এনেদৰে থৈ দিব পাৰে। আপোনালোকে এনেদৰে কেঁচা তেল নিদিয়াকৈও থৈ দিব পাৰে। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি ঠাণ্ডা হ'বলৈ দিম। তাৰ পাছত বৈয়ামত ভৰাই ৰাখি থ'ম। সেয়া চাওক, মোৰ নেমুৰ আচাৰখিনি হৈ গ'ল। এতিয়া মই বৈয়ামত ভৰাই ৰাখিম। আৰু এনেদৰে ভৰাই থোৱা আচাৰ কেতিয়াও বেয়া নহয়। বিশেষকৈ নেমু আচাৰ মানুহে তিতা হয় বুলি কয়, কিন্তু মই এনেদৰে বনাওঁ। কেতিয়াও আচাৰটো মই তিতা নাপাওঁ। আৰু এনেদৰে বনাই খাবলৈও খুব ভাল লাগে। সৰিয়হখিনি থকাৰ কাৰণে তেলখিনি ভালদৰে শুহি লয়, কিন্তু লাহে লাহে তেলখিনি আকৌ ওলাই পৰে। এতিয়া আপোনালোকলৈ এটা অনুৰোধ, যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবচোন। আৰু চেনেলটো যদি প্ৰথমবাৰলৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চোৱাসকলৰ বাবে মোৰ ফালৰ পৰা ধন্যবাদ।